নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰম ষ্টুডিঅ'ৰ পৰা নিৰ্মল কুমাৰ মেধিয়ে কৈ আছোঁ। আজি আমি দেখাম বটগুৰি আঞ্চলিক জগদ্ধাত্ৰী মন্দিৰত বটগুৰি আঞ্চলিকৰ ল'ৰাবোৰে চাকৰি পাবৰ কাৰণে জগদ্ধাত্ৰী মাৰ চৰণত আশীৰ্বাদ ল'ব। আৰু এই আশীৰ্বাদটো 15 আগষ্ট প্ৰত্যেক বছৰে হয়। গতিকে তেওঁলোকে পূজা অৰ্চনা কৰিব আৰু তেওঁলোকৰ পূজা অৰ্চনা কৰাৰ পিছত প্ৰসাদ বিতৰণ কৰিব আৰু তেওঁলোকৰ এই সম্পূৰ্ণ প্ৰচেছটো কিছু সময়ৰ পিছতে আৰম্ভ হ'ব। আহক আমি এই ভিডিঅ'টো সকলোখিনি উপভোগ কৰোঁ, আশীৰ্বাদ কৰোঁ তেওঁলোকে যেনে ভৱিষ্যত উজ্জ্বলটো ভাল হয়। ধন্যবাদ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ।